সরকার চলি আছে আমি কোনোদিনে শুই থাকিবলৈ ইয়াতে সরকার কৰা নাই আপোনালোকে দেখিবলৈ পাইছে শিক্ষাৰ দিশত আমি বহুত কাম কৰি আছো ইতিমধ্যে সুপাৰ ভিত্তিৰ দ্বাৰা 50 জন ল'ৰা ছোৱালী প্ৰথমবাৰৰ কাৰণে আমি দুখীয়া ল'ৰা ছোৱালী ইউপিএসসি কৰাৰ কাৰণে দিল্লীলৈ পঠাইছো চৰকাৰী খৰচত প্ৰথমবাৰৰ কাৰণে আমি আইআইটি 50 জন ল'ৰা ছোৱালীক যাতে আইআইটি ইঞ্জিনিয়াৰিং কৰিব পাৰে ফ্ৰী কোচিং দিছো আৰু অহা জানুৱাৰী মাহৰ পৰাই আমি মানে মেডিকেলৰ কাৰণে 50 জন ল'ৰা ছোৱালীক আমি ফ্ৰী কোচিং কৰাৰ কাৰণে ব্যৱস্থা কৰি আছো ফুটবলৰ ক্ষেত্ৰতে হওক বা বিভিন্ন স্পৰ্টছত আমি বহুত ফোকাস কৰিছো কাৰণ যুৱ সমাজখন আগুৱাই লৈ যাবৰ কাৰণে যি ব্যৱস্থা আছে সেই ব্যৱস্থাবিলাক ইয়াত আনিব লাগিব সেইকাৰণে আজি দেখিবলৈ পাইছো যোৱা পুলিচ এপইণ্টমেণ্টৰ সময়ত অসম চৰকাৰৰ যিটো পুলিচ এপইণ্টমেণ্ট ইয়াত আমাৰ অঞ্চলৰ পৰা বহুত ল'ৰা ছোৱালীয়ে এপইণ্টমেণ্ট পাবলৈ সক্ষম হৈছে ফিজিকেল ফিটনেছটো আনিব লাগে কেনেকৈ ইণ্টাৰভিউ বহিব লাগে ইয়াৰ কাৰণে আমি আজিৰ পৰা 6 মাহ আগতে বিভিন্ন অঞ্চলৰ 28টা অঞ্চলত আমি ট্ৰেইনিং প্ৰদান কৰিছিলোঁ এই ল'ৰা ছোৱালীবিলাকে বহুতে আজি পুলিচত মানে তেখেতসকলে চাকৰি পাই গ'ল থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আমাৰ অঞ্চলত অসম চৰকাৰে অনুষ্ঠিত কৰিছে এই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডতো বহুতে চাকৰি পাবলৈ সক্ষম হৈছে বড়োলেণ্ড অঞ্চলত যোৱা দুটা বছৰত প্ৰায় দুটা বছৰ হ'বলৈ গৈ আছে প্ৰায় 3000তকৈ অধিক আমি চাকৰি দিলোঁ বিভিন্ন ঠিকানাত এই চাকৰিবিলাকত কাৰো পৰা আধানা পইচা লোৱা হোৱা নাই আগত চাকৰি বুলি ক'লে দুখীয়া ৰাইজে ভয় কৰিছিলে আমি ক'ৰ পৰা লাখ লাখ টকা দি চাকৰি ল'ম এতিয়া চবে কোনো টকা নহয় ইয়াতে আমি এপইণ্টমেণ্ট দি তেখেতসকলক মানে আজি ভাত পানী খুৱাই ধুনীয়াকৈ পঠাই দিছোঁ শিক্ষাগুৰুসকলক মই কৈছোঁ আপোনালোকক আমি ফ্ৰী এপইণ্টমেণ্ট দিছোঁ আগত টকা পইচা লৈছিলে এতিয়া এপইণ্টমেণ্টটো আপোনাক দিছোঁ আপোনালোকে লৈ যাওক আৰু আপোনালোকে ভালকৈ ডিউটি কৰক সেইকাৰণে মই আহ্বান কৰিম বড়োলেণ্ড অঞ্চলৰ উন্নয়ন হ'ব লাগিলে অকল ৰাজনীতিক দল ৰাজনীতিক নেতা নহয় ইয়াত আমি প্ৰশাসনিক যিটো যন্ত্ৰ সকলো ভালকৈ কাম কৰিব লাগিব শিক্ষাগুৰুসকলে ভালকৈ কাম কৰিব লাগিব সকলো শ্ৰেণীয়ে ভালকৈ কাম কৰিব লাগিব যিটো ইউপিপিএল মডেল অফ ডেভেলপমেণ্ট এইটো আমি শুরু কৰিবলৈ হাতত লৈছোঁ ইউপিপিএল মডেল অফ পিচ বিল্ডিং এইটো আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু ইউপিপিএল মডেল অফ কমিউনিটি হেপিনেছ চবে যাতে শান্তিতে থাকিব পাৰে এই মডেলটো আমি ইতিমধ্যে শুরু কৰিছোঁ আপোনালোকে দেখিবলৈ পাব অহা এটা বছৰত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ৰিকনচিলিয়েশ্যন মুভমেণ্টটো আমি বহুত এফেক্টিভ কৰিব বিচাৰিছোঁ যোৱা সংঘৰ্ষবোৰত যিসকলে ডিছপ্লেচ হৈছিলে য'ত আজি সম্ভৱ হয় সেইসকলক পুনৰ সংস্থাপন কৰাৰ কাৰণে আমি চৰকাৰে দিনে দিনে লাগি আছো আমাৰ অঞ্চলত বহুতখিনি মাটি বেদখল হৈ আছে যিসকলে আজি ইয়াৰে মানুহ ইয়াৰে বনাই চিটিজেন যিসকলে গৰাখহনীয়াৰ কাৰণে নদীৰ বিভিন্ন কাৰণে আজি ক'ৰবাত মাটি এটা দখল কৰি আছে সৰু সুৰা জাগাত ইলিগেলি তেখেতসকলক আমি ন্যায়ভাৱে মাটি প্ৰদান কৰাৰ ব্যৱস্থা কৰিম কিন্তু যিসকলে আজি শ বিঘা নিজৰ মাটি বাৰী ধন সম্পত্তি থাকিও শ বিঘা মাটি ফৰেষ্ট অঞ্চলত বিভিন্ন অঞ্চলত দখল কৰিছে মই তেখেতসকলক অনুৰোধ কৰিছোঁ ৰাইজৰ স্বাৰ্থত ভৱিষ্যতৰ স্বাৰ্থত আজি আমাৰ পৰ্যায়ৰ যিটো আছে বৰ্তমানত গ্ল'বেল ৱাৰ্মিং যি চলি আছে এইটো ৰক্ষা কৰাৰ স্বাৰ্থত আপোনালোকে এই মাটিবিলাক এৰি দিয়ক কাৰণ এইটো আমাক ভৱিষ্যত প্ৰজন্মক লাগিব এই ক্ষেত্ৰত মই বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ পৰা সহযোগ বিচাৰিছোঁ যাতে এই বেদখলবিলাক বন্ধ কৰিব পাৰে আৰু আহি থকা প্ৰজন্মবিলাক যাতে বড়োলেণ্ড অঞ্চলত শান্তি সম্প্ৰীতি ভালকৈ জীয়াই থাকিব পাৰে এই ব্যৱস্থাটো কৰিব লাগিব ইজ অফ লিভিঙৰ কাৰণে বিভিন্ন ব্যৱস্থা কৰিছোঁ এই অক্টোবৰ মাহৰ 21 তাৰিখৰ পৰা লেণ্ড আমি যিটো লেণ্ড মেলা কৰিব বিচাৰিছোঁ যিসকলে নিজৰ পৈতৃক সম্পত্তি নিজৰ নামত কৰিব পৰা নাই যিসকলে বহুত দিন আগতে মাটি কিনিছিলে নিজৰ নামত ট্ৰেন্সফাৰ কৰিব পৰা নাই মণ্ডলৰ কাগজবিলাক দিনে ঘূৰাই আছে চাৰ্কুলাৰ অফিচে ঘূৰাই আছে দুটুকাৰ কাৰণে তেখেতসকলৰ কাম কৰি দিয়া নাই এই কামবিলাক সম্পূৰ্ণ কৰাৰ কাৰণে 21 নৱেম্বৰৰ পৰা আমি আৰম্ভ কৰিম আৰু এই মাহৰ ভিতৰত এই কাম কমপ্লিট কৰিম বড়োলেণ্ড অঞ্চলৰ কোনো ৰাইজে মাটি বাৰীৰ সমস্যাৰ কাৰণে যাতে একো ভুগিব লগা নহয় শ্ৰদ্ধা ৰাইজ আমাৰ প্ৰতিনিধি বন্ধুসকল মই আপোনালোকক অনুৰোধ কৰিছোঁ যে ইউপিপিএল মডেল অফ পলিটিক্স যিটো আছে ইয়াত সকলো জাতি জনগোষ্ঠী আমি একত্ৰিত হৈ আগবাঢ়ি যাব বিচাৰিছোঁ ইয়াত কেনেকৈ আমি প্ৰশাসনটো এফেক্টিভ কৰিব পাৰে দুৰ্নীতিগ্ৰস্ত যিটো প্ৰশাসন ইয়াৰ পৰা আমি দুৰ্নীতিহীন
কৰাপশ্যন ফ্ৰী এটা চৰকাৰ আমি গঠন কৰিব পাৰোঁ, আমি কাম কৰিব পাৰোঁ। এই ক্ষেত্ৰত আপোনালোকে আমাক সহযোগ কৰিব লাগিব। মই বহুত 2 বছৰ চৰকাৰৰ সৈতে দেখিবলৈ পাইছোঁ কৰাপশ্যনটো অকল অফিচাৰবিলাক নহয়, আমাৰ বিলাকো কৰাপশ্যনটো বাৰে বাৰে কৰিবলৈ তেখেতসকলক যাচি দিয়ে। কাম নহ'ব বুলি এইটো মিডিল ক্লাছৰ এটা কেৰেক্টাৰ হৈ গৈছে। চ' সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে আপোনালোকে কামটো লাগিলে এদিন দেৰি হওক, ঘুচ দিয়াটো বন্ধ কৰক। তেতিয়াহে লাহে লাহেকৈ আমাৰ দুখীয়া গৰীব মানুহবিলাকক যেনেকৈ এতিয়া আমাৰ অসম চৰকাৰে জিৰ' টলাৰেঞ্চ মানে কৰাপশ্যনত কৰি পেলাই চাকৰি বাকৰি ফ্ৰীলি দি আছে আমাৰ অঞ্চলতো, এইটো ছাষ্টেইন মানে কৰিব বা এইটো চিৰদিন আমি এই কামটো কৰি যাব পাৰিম। মই আৰু কথা ক'ব বিচৰা নাই। মই ধন্যবাদ জনাইছোঁ আমাৰ চেণ্ট্ৰেল কমিটিৰ পৰা বুথ কমিটিলৈ, যিসকলে UPPLত আজি নিজৰ সময়টো দিছে, যথেষ্ট কষ্ট কৰি কাম কৰিছে, ডেডিকেটেডলি আমাৰ কাৰণে কাম কৰিছে। মই সকলোলৈ ধন্যবাদ জনাইছোঁ। আৰু আহি থকা সময়ত বড়োলেণ্ড অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী নাগৰিকসকলৰ উন্নয়নৰ স্বাৰ্থত UPPLৰ প্ৰতিজন নেতা কৰ্মী বৰ্গবিলাকে ডেডিকেটেডলি কাম কৰিব বুলি মই আশা কৰিছোঁ। এই সময়টো UPPLৰ সময়। বড়োলেণ্ডৰ ৰাইজ আমাৰ মা বাপ হয়, তেখেতসকলক সন্মান কৰা, তেখেতসকলক শ্ৰদ্ধা কৰা আমাৰ দায়িত্ব। মই সকলোলৈ এই কথাখিনি মনত ৰাখিবলৈ মই আমাৰ দলীয় কৰ্মী, আমাৰ ৱৰ্কাৰবিলাকক ৰিকুৱেষ্ট কৰিছোঁ। ইয়াৰ যিবিলাক দুৰ্নীতিবিলাক হৈ আছিলে, এইটো বন্ধ কৰাটো চৰকাৰৰ দায়িত্ব। কিন্তু সামাজিকভাৱে যিবিলাক বেয়া কামবিলাক, অসামাজিক কামবিলাক হৈ আছিলে, জুৱা, মদ, ভাং, বিভিন্ন পৰিৱেশ পৰিস্থিতি, এইটো লাহে লাহেকৈ দূৰ কৰাৰ কাৰণে আমি সকলোৱে যুঁজিব লাগিব। তেতিয়াহে আমি বড়োলেণ্ড অঞ্চলটো আমাৰ এটা ভাল অঞ্চল হিচাপে গঢ়ি তোলাত আমি সফল হ'ম। সদুশেষত মই সকলো নেতৃবৃন্দক মই ধন্যবাদ জনাই আৰু এই পতাকা উত্তোলনত অংশগ্ৰহণ কৰি সফল কৰাৰ কাৰণে সকলোলৈ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। Thank you.